Hi friends, welcome to our YouTube channel Assam Study Hub. Keep watching and also like. আজি আমি 2024 বৰ্ষৰ হৈ যোৱা হায়াৰ সেকেন্ডাৰী পলিটিক্যাল বিভাগৰ কোৱেশ্চন পেপাৰখন আপোনালোকৰ ওচৰলৈ লৈ আনিছো। আজি চাওক আমি কোৱেশ্চন পেপাৰখন আগত দেখাই দিও আপোনালোকক কেনেকুৱা কোৱেশ্চন আহে ইয়াত। পাৰ্ট 8 আপোনালোকৰ 1 নম্বৰী কোৱেশ্চন গলা থাকিব যিবিলাকত প্ৰতিটোতে 1 মাৰ্কে দিয়া থাকিব। ইয়াত আপোনাৰ যিকোনো ছটা কৰিব লাগে আৰু 2 নম্বৰত আহিব আপোনালোকৰ 2 মাৰ্কে থাকিব। টোটাল 5টা কোৱেশ্চন লিখিব লাগিব। ইয়াত থাকিব আপোনালোকৰ 10 মাৰ্ক। আৰু চাওক কেনেকুৱা কোৱেশ্চন আহে। ইয়াত চাওক 2 নম্বৰৰ কেইটা 3 নম্বৰ কেইটা চাওক। আৰু ইফালে আছে আপোনালোকৰ চাওক 4 নম্বৰৰ কেইটা। পাৰ্ট বি আছে 5 মাৰ্কৰ কেইটা। আমি আপোনালোকৰ কাৰণে আমি 1 মাৰ্কৰ যে গোটেইকেইটা কোৱেশ্চনৰ সলিউশ্যন আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। চাওক আপোনালোকে আমাৰ এই ভিডিঅ'টো উপভোগ কৰি থাকক। 1 নম্বৰ কোৱেশ্চনটো আপোনালোকক দিয়া আছে ভাৰতে অৰ্থনৈতিক সংস্কাৰ কোন চনত কৰিছিল। এইটোৰ এনচাৰ হৈছে আপোনালোকৰ সংস্কাৰ কৰিছিল। বি নম্বৰ কোৱেশ্চনটো হ'ল আপোনালোকৰ বি নম্বৰ কোৱেশ্চনটো চাওক ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ নাম কি। ইয়াৰ এনচাৰ হৈছে ইউৰো। চি নম্বৰ কোৱেশ্চনটো হৈছে মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনো নতুন ভাবকে এটা লিখা। এটাৰ কাৰেক্ট এনচাৰ হৈছে সন্ত্ৰাসবাদ বা আপোনালোকে ক'ব পাৰে মহামাৰী। সন্ত্ৰাসবাদ বা মহামাৰী। দুই নম্বৰ কুৱেশ্যনটো হৈছে সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। সাৰ্কৰ সম্পূৰ্ণ ৰূপটো হ'ল বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এফ নম্বৰটো হৈছে কোনখন বসুন্ধৰা শীৰ্ষ সন্মিলনে পৰিৱেশৰ বিষয়টো বিশ্ব ৰাজনীতিত গুৰুত্বপূৰ্ণ বিষয়ৰূপে চিহ্নিত কৰিছিল। এটা আমি সকলোৱে জানো যে ৰায় ডি জেনেৰিঅ'ত ব্ৰাজিলৰ ৰায় ডি জেনেৰিঅ' চহৰত বসুন্ধৰা সন্মিলন হৈছিল যাক আমি আৰ্থ সামিট বা ধৰিত্ৰী সন্মিলন বুলিও জানো। সেইটো কোনখন বসুন্ধৰা সন্মিলন দিছে এইটো হ'ব ৰায় ডি জেনেৰিঅ'ত হোৱা সন্মিলনখন। অৰ্থাৎ এফ নম্বৰৰ এনচাৰটো হৈছে ৰায় ডি জেনেৰিঅ'। জেনেৰিঅ'। এফ হৈ গ'ল। এতিয়া জি নম্বৰটো কোন চনত এছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল। when was এছিয়ান ৰিজনেল ফৰাম established। অৰ্থাৎ এছিয়ান আঞ্চলিক মঞ্চক কিমান চনত স্থাপন কৰা হৈছিল। তো আমাৰ কাৰেক্ট আনসাৰ হৈছে 1994। সদস্য রাষ্ট্রই যোগদান
51খন অৰ্থাৎ 51খন কাণ্ট্ৰিয়ে ছিগনেচাৰ চাইন কৰিছিল। আই নাম্বাৰ দিছে, আই নাম্বাৰটো হৈছে হয় ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? When was the United Nations organized UNO established? তেওঁৰ আপোনাৰ এনচাৰ হৈছে 1945 চনৰ অৰ্থাৎ 1945 চনৰ 24 অক্টোবৰ তাৰিখে প্ৰতিষ্ঠা হৈছিল। অৰ্থাৎ আই নাম্বাৰ এনচাৰটো হ'ল 1945 চনৰ 24 অক্টোবৰ তাৰিখে। আমি জানো সেইদিনা কি হৈছিল? সেইদিনা দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি হৈছিল আৰু সেইদিনে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল গোটেই বিশ্বক সুৰক্ষা দিবৰ বাবে। লাষ্ট কোৱেশ্চন, যে নাম্বাৰ 10, চীনে মুক্ততাৰ নীতি গ্ৰহণ কৰিছিল, হয়নে? হয় অথবা নহয় লিখা। এইটো কাৰেক্ট এনচাৰ হৈছে হয়, কাৰণ চীনে 1978 চনত মুক্ততাৰ নীতি বা খোলা যোৱাৰ নীতি যিটো আছে এটা তেওঁলোকে গ্ৰহণ কৰিছিল, যাৰ দ্বাৰা তেওঁলোকে বিদেশত অহা যিকোনো কোম্পানীয়ে চীনত মুক্তভাৱে বাণিজ্য বা বেহা বেপাৰ কৰিবলৈ সুবিধা লাভ কৰিছিল। অনুজ্ঞাপত্ৰ চৰকাৰে প্ৰদান কৰিছিল তেওঁলোকক। এইটোৰ কাৰেক্ট এনচাৰ হৈছে আপোনালোকৰ নাই, এইটো হয়, এইটো এনচাৰটো হয়। কেতিয়া আছিল? কেতিয়াবা আহিব পাৰে আপোনালোকৰ 1978 চনত অৰ্থাৎ 1978 চনত এইটো মুক্ততাৰ নীতি গ্ৰহণ কৰিছিল চীনৰ চৰকাৰে। তো আজিলৈকে আপোনালোকক ইমানেই। তো এনেকৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাপোৰ্ট কৰি যাব আপোনালোকে। আৰু এনেদৰে আপোনাৰ ভিডিঅ' পাবলৈ প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।